চন্দ্ৰৰ মূৰ্ছনালৈ প্ৰত্যেককে পুনৰ এবাৰ স্বাগতম। পঢ়ি আছিলোঁ নাহৰৰ নিৰিবিলিছা। ঠক 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 কোনোবাই দুৱাৰত শব্দ কৰিলে। নীনা সিং গৈ দুৱাৰ খুলি দিলে। চিনিয়ৰ ছোৱালী চাৰিজনী সোমাই আহিল গম্ভীৰভাৱে। এবাৰ চাৰিওফালে চকু ফুৰালে। তোমালোকৰ ইয়ালৈ নতুন কোনোবা আহিছে নেকি? বৰ শকত ওখ ছোৱালীজনীয়ে সুধিলে। দেখাত মাহী পেহীৰ দৰে চেহেৰা তেওঁৰ। হয়, সৌ তেওঁ আহিছে, নীলাক্ষীয়ে ক'লে। ভাস্বতী থিয় হ'ল। নিশা ৮ বজাত হেনো গেট ঢকিয়াই তুমি সোমাইছাহি। গুণ্ডাগিৰি কৰাৰ অভ্যাস আছে নেকি? ভাস্বতী মনে মনে থাকিল। হোষ্টেলৰ নিয়ম নাজানা নেকি? মই ৭ বজাৰ আগে চুপ, মুখে মুখে তৰ্ক কৰিছা কিয়? শুনা, ভাত খাই অহাৰ পাছত ১০ নম্বৰ কোঠালৈ আহিবা তুমি। লগতে তুমি 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 আৰু তুমি, অৰ্থাৎ নীলাক্ষী, শেৱালি, লুৎফা আৰু কাশেলি। চাৰিওজনীলৈ তৰ্জনী আঙুলিৰ নিৰ্দেশ দি ছোৱালীকেইজনীয়ে দুৱাৰৰ ফালে ঘূৰোতে ভাস্বতীয়ে ক'লে, বাইদেউ শুনকচোন, বাইদেউ শেৱালিক নিনিব, তাইৰ জ্বৰ। ছোৱালীকেইজনী ৰ'ল অলপ সময়। কেঁকুৰা চুটি চুলিৰ ছোৱালীজনীয়ে ক'লে, ঠিক আছে, এওঁ নালাগে। ভাস্বতীয়ে স্বস্তিৰে উশাহ ল'লে। নীনাই দুৱাৰ বন্ধ কৰি দিলে। কিয় ফাঁকি দিলা? শেৱালীয়ে তীব্ৰ চাৱনিৰে কৰা প্ৰশ্নত ভাস্বতীয়ে তল মূৰ কৰিলে। মই ইহঁতক সোধাই নেৰো। শেৱালীয়ে শান্ত কিন্তু তীব্ৰ আক্ৰোশেৰে কথাষাৰ ক'লে। ব'লা ভাত খাওঁগৈ। শেৱালি, তোমাৰ কাঁহী বাতিযোৰ দিয়া, মই তোমালৈ ভাত লৈ আহিম। নাখালে মই তোমাক শুবলৈও নিদিওঁ, জানিবা। নীনা, তোমাৰ পাল নপৰিল যে? বৰ ভাগ্যৱতী তুমি, ভাস্বতীয়ে ক'লে। মোৰ কথা কৈছা? প্ৰথম দিনাই মই গ'লোঁ। পাঞ্জাবী ট্ৰাক ড্ৰাইভাৰ হৈ দেখুৱাবলৈ ক'লে। ময়ো একেবাৰে গৈ সিহঁতৰ আটাইতকৈ সৰু সুতীয়া শান্ত ছোৱালীজনীক আৰে ছনীয়ে গলে লাগ যা বুলি টানি আনি নগুৰ নাগতি কৰিলোঁ। 10 বাৰ কাণত ধৰি উঠা বহা কৰালে মোক। নীনাৰ কথাত হাঁহি পেলালে সকলোৱে, কিন্তু শেৱালিৰ মুখখন দেখি তৎমুহূৰ্ততে সকলো চুপ হৈ গ'ল। ডাইনিং হলত পুনৰ ঘণ্টা বাজি উঠিল। অৰ্থাৎ এইবাৰ সিহঁতৰ ভাত খোৱাৰ পাল। আটাইকেইজনী ছোৱালী লৰা ধপৰাকৈ কাঁহী বাতি গিলাচ লৈ দৌৰা দৌৰিকৈ ওলাই গ'ল। নগ'ল মাথো শেৱালি। শেৱালি শূন্য কোঠাটোৰ শাৰী শাৰী বিচনা, ট্ৰাংক, বাকচ, কিতাপবোৰৰ মাজত অকলশৰে শুই পৰিল। তাইৰ সঁচাকৈয়ে শৰীৰ ভাল লগা নাই। মূৰটো ঘূৰোৱা যেন কৰিছে। হৃদপিণ্ডৰ স্পন্দন যেন হঠাতে বাঢ়ি গৈছে। চকু দুটাত পোৰণি উঠিছে আৰু বৰ অবস অবস লাগিছে। চিনিয়ৰ ছোৱালীবোৰে বেলকনিত ৰৈ উচ্চ স্বৰত কথা পাতিছে। কোনোবাই গাইছে, এটুকুৰা আলসুৱা মেঘ ভাহি যায়, মোৰ মনসংশয় বাট হেৰুৱাই। মই আছোঁ শাৰদীয় খিৰিকী মুখত, বুকুৱে বিচৰা জনলৈ বাট চাই। শেৱালিয়ে বুকুখন হেঁচা মাৰি ধৰিলে হাতেৰে। সঁচাকৈয়ে তাইৰ হৃদপিণ্ডটো বুকু ফালি ওলাই যাব খুজিছে। এই গীতটো তাইৰ ককায়েক মানসে খুব ভাল পাইছিল। সি কিয় এই গীতটো এখন বিশেষ খিৰিকী মুখত ৰৈ গাইছিল শেৱালিয়ে জানে। শেৱালিহঁতৰ কাষৰ ঘৰটোলৈ নতুনকৈ ভাড়াতীয়া এঘৰ আহিছিল। নগাঁৱৰ মানুহ, ব্লক ডেভেলপমেণ্ট অফিচাৰ। ট্ৰেন্সফাৰ হৈ আহিছিল মাৰ্ঘেৰিটাৰ পৰা। তেওঁলোকৰ একমাত্ৰ ছোৱালী বন্তীয়ে সেইবাৰ মেট্ৰিক পাছ কৰিছিলহে। গোল মুখৰ মংগোলিয়ান চেহেৰাৰ থুপুকি মৰম লগা ছোৱালী। অনবৰত হাঁহি থাকে। মানসে এই গীতটো গালেই তাই বাৰাণ্ডালৈ ওলাই অহা কথাটো শেৱালিয়ে ধৰা পেলাই ককায়েকক জোকাই হাৰাশাস্তি কৰিছিলে। মানসে তাইৰ সৈতে কেতিয়াও কথাও পতা শেৱালিয়ে দেখা নাছিল। অথচ শেৱালিয়ে ককায়েকৰ মন সাগৰত উঠা প্ৰত্যেকটো সৰু বৰ ঢৌৰ হিচাপ পাইছিল। সেয়ে তাই সুধিছিল, ক'তি তাইক ভাল পাওঁনে?
যদি কথাটো সঁচা মই তোৰ হৈ যাম তাইক সুধিবলৈ। সেই এইজনী মই কাকো ভাল চাল নাপাওঁ যা, মানসে কৈছিল। কিন্তু হায়াৰ ছেকেণ্ডাৰীত ৪ৰ্থ স্থান পোৱা মানসক অভিনন্দন জনাবলৈ ছোৱালীজনী মাকৰ সৈতে আহিছিল। মানসৰ সেইদিনা কি অৱস্থা! শেৱালীয়ে তাক জোকাইছিল। বন্তি, বাহ কি ধুনীয়া নাম, তাই তোলৈ চুৰকৈ চাই থাকে, মই দেখিছোঁ নহয়। যা এইজনী, মানসৰ কৃত্ৰিম খং। দিল্লীলৈ যোৱাৰ আগৰ দিনাৰ কথা। মানসে তাইক মাতি আনি ক'লে, ভণ্টি শুন, তোক নকৈ কাক ক'ম, বন্তিক কিবা এটা ক'বৰ মন গৈছে। এইখন চিঠিতে লিখি দিছোঁ, কিন্তু খবৰদাৰ কাইলৈ মই দিল্লীলৈ ৰাওনা হোৱাৰ পাছতহে চিঠিখন তাইক দিবি কিন্তু। কথাকেইটা কওঁতে তাইৰ মৰমৰ ককায়েকটোৰ কাণবোৰ ৰঙা পৰি গৈছিল। মোক ফিজ দিব লাগিব, গহিনাই তাই কৈছিল। মৰতি কি লাগিব ক? দিল্লীৰ পৰা এযোৰ ধুনীয়া চেলোৱাৰ কুৰ্তা। যা যা পাবি। নিশা সকলো হোৱাৰ পাছত মানসে তাৰ মেণ্ডলিনখনত বজাইছিল, এইটুকুৰা আলসুৱা। শেৱালীয়ে কৌতূহলেৰে খিৰিকীৰে বন্তিহঁতৰ ঘৰলৈ চাইছিল। বন্তিৰ কোঠালীৰ জ্বলি থকা লাইট নুমাই গৈছিল। বন্তিহঁতৰ ঘৰৰ বাৰান্দাত জোনৰ পোহৰত মায়াবী হৈ জিলিকিছিল বন্তিৰ উপস্থিতি। ককায়েকৰ মেণ্ডলিনৰ সুৰ বন্ধ হৈ গৈছিল। শেৱালীৰ চকুত আকৌ ভাহি আহিল দৃশ্যবোৰ। পিছদিনা শেৱালীয়ে বন্তিক চিঠিখন দিছিল। তাৰ মাত্ৰ 12 দিনৰ পিছত আহিল সেই ভয়াৱহ খবৰটো। শেৱালীয়ে দেখিছিল সিহঁতৰ পৰিয়ালৰ 3টা প্ৰাণীৰ দৰে সিহঁতৰ অনাত্মীয় এজনী ছোৱালীৰ মুখৰ পৰা যৌৱনৰ সকলো ৰং আৰু হাঁহি নোহোৱা হৈ গৈছিল। বন্তিৰ চকুযোৰ সেমেকি থাকিছিল। খোৱা বোৱা তাই কৰিবলৈ এৰি দিছিল। দুশ্চিন্তাত মাক দেউতাকে ডাক্তৰৰ খেতা বোৱাইছিল ঘৰলৈ। আৰু তেনে এদিনতে শেৱালীয়ে বন্তিৰ শৰীৰৰ খবৰ ল'বলৈ গৈছিল। প্ৰথমবাৰৰ বাবে বন্তিৰ মাক দেউতাক স্তব্ধ হৈ গৈছিল। যেতিয়া বন্তিয়ে শেৱালীক সাৱটি হুক হুকাই কান্দি উঠিছিল, সকলোৱে কিবা এটা বুজি উঠিছিল। ইমান সংগোপনে বিষাদৰ পাৰ ভঙা নদীখন বন্তিয়ে বুকুত লৈ আছিল বুলি শেৱালীৰ বাহিৰে কোনেও নাজানিছিল। মাত্ৰ এমাহৰ ভিতৰতে বন্তিৰ দেউতাকে ট্ৰেন্সফাৰ লৈ শদিয়াৰ পৰা গুচি গৈছিল। কিন্তু শেৱালীয়ে বন্তিৰ চকু পানীখিনিও যে বুকুত সাঁচি থৈ দিলে। বন্তি মানসৰ প্ৰেয়সী, একমাত্ৰ মৰমৰ ককায়েকৰ প্ৰেয়সী। বন্তিৰ চকু পানীখিনি তাইৰ ককায়েক মানসৰ বাবে। মানসৰ মেণ্ডলিন, মানসৰ কিতাপবোৰ, মানসৰ বেডমিণ্টন খেলা ৰেকেটখন, মানসৰ প্ৰত্যেকটো বস্তু শেৱালীয়ে যত্নৰে ঘৰত ৰাখি থৈছে। কিন্তু বন্তিৰ চকু পানী সাঁচি ৰাখিবলৈ তাইৰ হৃদয়খনৰ বাদে একোৱেই নাই। এই গীতটো শেৱালীয়ে শুনিব নোৱাৰে, কেতিয়াও নোৱাৰে। শেৱালীয়ে বেলকনিত কোনোবাই গাই থকা গীতটো কেনেকৈ বন্ধ কৰিব? তাই সজোৰে কাণ দুখন হেঁচা মাৰি ধৰি বিচনাত শুই পৰিল। তথাপিও তাই যন্ত্ৰণাত কেঁকাই উঠিল। গীতটো তাইৰ বুকুৰ ভিতৰত ঘূৰি ফুৰিছে। কাণৰ ফুটাৰে যেন এটা বিচা সোমাই আহিল গীতটো। সেই বিচাডালে তাইৰ বুকুত এৰি দিছে শুংবোৰ। শেৱালীয়ে এইবাৰ আন বিচনাবোৰৰ পৰা গাৰুবোৰ আনি শৰীৰটো তাৰ মাজত হেঁচা মাৰি ধৰিলে। এখন জাপি থোৱা বিচনা চাদৰ আনি মেৰিয়াই ল'লে। তাইৰ অনুভৱ হ'ল সঁচাকৈয়ে তাইৰ খুব জ্বৰ উঠিছে। এয়া আছিল নাহৰৰ নিৰিবিলি ছাঁৰ ৩য় খণ্ডটি। আমি অনতিপলমে ৪ৰ্থ খণ্ডটি আপলোড কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।